নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ দ্বিতীয় বিবাহৰ বাবে সাজু হৈছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল। বহু বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নীতি গ্ৰহণ কৰাৰ পাছতো পুনৰ বিবাহপাশত আবদ্ধ হ'বলৈ মন মেলিছে সাংসদ বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীয়ে বাধা দিলেও আকৌ এবাৰ বিয়াত বহিব পৰা শক্তি আছে হেনো বদৰুদ্দিন আজমলৰ। এনে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱাৰ উপৰি সমান্তৰালভাৱে কংগ্ৰেছ দলৰ দুই নেতা ভূপেন বৰা আৰু ৰকিবুল হুছেইনকো সমালোচনা কৰে আজমলে। কেইদিনমান পূৰ্বে ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক বুঢ়া বাঘ বুলি সমালোচনা কৰিছিল। তাৰে প্ৰত্যুত্তৰ দি বদৰুদ্দিন আজমলে কয়, মই ইমানো বুঢ়া হোৱা নাই। আজিও বিচাৰিলে মই আৰু এবাৰ বিয়া পাতিব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে মানা কৰিলেও বিয়াত পুনৰ বহিব পৰা শক্তি মোৰ আছে। ইয়াৰ লগতে ৰকিবুল হুছেইনক কটাক্ষ কৰি কয় যে বিগত ৩ মাহ ধৰি আমি ধুবুৰীত কাম কৰি আছোঁ। ৰকিবুল হুছেইনে ধুবুৰীত হাৰিব, এইটো ১০০% সত্য। তেতিয়াই ভূপেন বৰাই সভাপতি পদ ত্যাগ কৰিব লাগিব আৰু ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব। তেনেহ'লে ২০২৬ত কেনেকৈ মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰা? মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনক জিকাটো বিচাৰে। ৰকিবুল তেওঁৰ বন্ধু, তেওঁৰ ভাই। এনেদৰে লোকসভা নিৰ্বাচনৰ সময়তে ধুবুৰী সাংসদ বদৰুদ্দিন আজমলে তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, ভূপেন বৰাক আৰু ৰকিবুল হুছেইনক।